তাত আমাৰ কাৰণে তাৰমানে কোনো ধৰণৰ আমি চলিব পৰা বাজেট আমাক নধৰিলে। গতিকে আমি দাবী জনাইছোঁ, আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি দাবী জনাইছে যে আমি এই বাজেট আমি মানি লোৱা নাই আৰু আমি মানি ল'ব নোৱাৰোঁ। গতিকে কেন্দ্ৰীয় চৰকাৰক আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ, আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক চলিব পৰাকৈ মজুৰি দিয়ক। আৰু আমি যিহেতু আমি চৰকাৰৰ বিভিন্ন কামত আমি সহায় সহযোগিতা আগবঢ়াই আছোঁ, চৰকাৰী কামত আমাক খটুৱাইছে, গতিকে আমাক নিয়মীয়াকৰণ কৰিব লাগে। কাৰণ আমাৰ এই আঁচনিখনে যিহেতু 50 বছৰ অতিক্ৰম কৰিছে, আমি নিয়মীয়াকৰণ কৰাটো আমি বিচাৰিছোঁ। আৰু যিটো FRS-ৰ জৰিয়তে আমাৰ বেনিফিচিয়াৰীসমূহ কৰ্তন কৰাৰ ব্যৱস্থা তেওঁলোকে কৰিছে, সেই FRS অতি শীঘ্ৰে কৰ্তন কৰিব, বন্ধ কৰিব লাগে। কাৰণ আমাৰ FRS-ৰ জৰিয়তে আমাৰ বহু বেনিফিচিয়াৰী তেওঁলোকে কমাই আহিছে আৰু এই বেনিফিচিয়াৰী কমোৱাৰ যিটো তেওঁলোকে পদক্ষেপ লৈছে, এই পদক্ষেপত কিন্তু আমি ক্ষুব্ধ হৈছোঁ আৰু আমি মানি ল'ব পৰা নাই। গতিকে আমি পুনৰ আকৌ আন্দোলনৰ পথ ল'বলগীয়া হ'ল, তেওঁলোকে আমাক বাধ্য কৰালে। গতিকে বাজেট বৃদ্ধি কৰাৰ তেওঁলোকে চিন্তা কৰি আমাক যাতে নিয়মীয়াকৰণ কৰে আৰু আমাক বাজেট বৃদ্ধি কৰি আমাক এখন ঘৰ চলাব পৰাকৈ মান অনুসৰি মজুৰি প্ৰদান কৰে, এয়া হ'ল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমাক আহ্বান। গতিকে পুনৰবাৰ বিবেচনা কৰক আৰু বাজেটত আমাৰ বাজেট বৃদ্ধি কৰক ICDS আঁচনি। আৰু যদিহে বাজেট বৃদ্ধি নকৰে, আমাক নিয়মীয়াকৰণ নকৰে, মান অনুসৰি মজুৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ আকৌ আন্দোলন এই চলি থাকিব আৰু হয়তো আমাৰ আগতকৈও এই 21 দিনীয়া যি আমাৰ দিনে ৰাতিয়ে আমাৰ ধৰ্মঘট আলোচনা হৈছিল, আন্দোলন হৈছিল, তাতকৈ হয়তো আৰু আমি কি ধৰণৰ আন্দোলন কৰিম সেইটো হয়তো আমাৰ সময়েহে আমাক ক'ব। গতিকে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল সঁচাকৈয়ে বৰ ক্ষোভত আছে, দুখত আছে। গতিকে চৰকাৰে এবাৰ বিবেচনা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এই আন্দোলনৰ জৰিয়তে আমি আহ্বান জনাইছোঁ, তেওঁলোকে আমাৰ বাজেটত আমাক বৃদ্ধি কৰক আৰু আমাক চলিব পৰাকৈ মজুৰি দিয়ক।